খবৰ আশা কৰো সকলোৱে ভাল আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছো আৰু আজি হৈছে 31 জানুৱাৰী টাই আহোমসকলৰ পবিত্ৰ 𝙭𝚘𝚌𝚎 আৰু 𝙭𝚘𝚌𝚎 কি নিয়ম হয় কি কৰে তেওঁলোকে আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু মই পুৰা উলাই মেলি হাজৰি দেখিছনে মুগাৰ হাজ পিন্ধিছো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব আৰু লখিমপুৰনো 𝙭𝚘𝚌𝚎 কেনেকৈ উদযাপন কৰা হয় তাকো আপোনালোকক দেখাম এতিয়া বেছি দেৰি কৰি নাথাকো বলক তেন্তে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰো বলক আৰু এফালে মই আহি পালোহি লখিমপুৰ কেন্দ্ৰীয় 𝙭𝚘𝚌𝚎 2022 চনৰ আৰু ইয়াত দেখিছেনে অলপ মানুহ আহিছে আৰু আৰু এফালে সকলোৱে পতাকা উত্তোলনৰ কাৰণে ৰৈ আছে দেখিছেনে আৰু আমি অকমান সোনকালে আহিলো তো ভালে হৈছে আপোনাক সকলোবোৰ দেখাবলৈ পাৰিম আৰু টাই আহোমসকলৰ 39জন ৰজা আছিলে আৰু প্ৰত্যেকজন ৰজাৰ নামত এনেদৰে মৈদাম বনাই চাকি বন্তি জ্বলাইছে এই সভাপতি প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰা হৈছে আয়োজকসকলে পুৰি ধৰি মাংগলিক কাৰ্যসূচী সম্পন্ন কৰিবলৈ Salam sama biang, salam sama biang leh, salam sama. এফালে দেখিছেনে চাৰিটাকৈ কলৰ খুটি পুটি এনেকৈ চাঙৰ নিচিনাকৈ বনোৱা হৈছে আৰু ইয়াক কয় মাইহাং পদ্ধতি তো 𝙭𝚘𝚌𝚎 হ'ল পৰম্পৰাগতভাৱে চলি অহা এক উৎসৱ আৰু প্ৰত্যেক বছৰে 31 জানুৱাৰী তাৰিখে সমূহীয়াকৈ অসমত টাই আহোমসকলে এই 𝙭𝚘𝚌𝚎 উদযাপন কৰা হয় আৰু এই 𝙭𝚘𝚌𝚎 আহোমসকলে তেওঁলোকৰ উপৰি পুৰুষসকলক স্মৰণ কৰা বা সেৱা কৰা হয় আৰু 𝙭𝚘𝚌𝚎 অসমীয়া অৰ্থ হ'ল মানে প্ৰাৰ্থনা আৰু দাম মানে হৈছে মৃতক মানে মৰি যোৱা উপৰি পুৰুষসকল আৰু ফি মানে হৈছে দেৱতা মৃতক দেৱতাসকলক সন্তুষ্টিৰ কাৰণে কৰা এই পূজাকে 𝙭𝚘𝚌𝚎 বুলি কোৱা হয় আৰু এইফালে দেখিছেনে পূজা কৰি আছে Sukapa iyamar adiroda tumare bongkhodhor ami oi gobindai ram ei sukapa suhong দেখিছেনে ইয়াত দিছে চবকে দিছে এনেকুৱা মাস্ক মাৰিবলৈ তো এতিয়া আমি চাহ খাবৰ কাৰণে বহি আছোঁ মানে চাহ দি আছে তো চাহকণ খাই লওঁ ন
খুৰীহঁতে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে চাওক আৰু বহুত ধুনীয়া লাগিছে আপোনালোকক দেখি ধন্যবাদ আৰু খুৰীয়ে আজি মেডাম মেফিৰ বিষয়ে অলপ ভালকৈ কৈ দিয়কচোন আচলতে এইটো আমাৰ আহোম জাতিৰ কাৰণে আমাৰ বহুত আজি মানে পবিত্ৰ দিন আৰু বহুত আনন্দৰ দিন কাৰণ এই দিনটোতে আমি আমাৰ উপৰি পুৰুষসকল যিসকল মৃত্যু স্বৰ্গগামী হৈছে যি আমাৰ আহোমত তেখেতসকলক দাম হিচাপে অভিহিত কৰা হয় তেখেতসকলৰ আজি এই যিটো মৃত্যু তিথি এই তিথিটোত আমি তেখেতসকলক আজি পূজা অৰ্চনা আমাৰ দুভাগ পূজা হয় মানে আজি 31 জানুৱাৰীৰ দিনাখন আমাৰ মেডাম মেফি হিচাপে উদযাপন কৰা হয় 31 তাৰিখৰ আগদিনাখন মানে মেডাম মেফিৰ আগদিনাখন সন্ধিয়া আমাৰ এটা পূজা হয় বানপী পূজা আৰু তাৰপিছত আজি এয়া পূজা চলি আছে দেখিছে গতিকে এই দিনটোত আমাৰ কাৰণে পবিত্ৰ দিন আৰু আমি তেখেতসকলক আজি স্মৰণ কৰিছোঁ আমিতো সদায় স্মৰণ কৰি থাকোঁ আমি ঘৰত কিন্তু আজি সমজুৱাভাৱে তেখেতসকলক স্মৰণ কৰি আমাৰ সঁচাকৈ বহুত আনন্দ লাগিছে আৰু আমি পূজা অৰ্চনা কৰিবলৈ এটা সুযোগ পাইছোঁ ঈশ্বৰে আমাক সুযোগ দিছে গতিকে বহুত ভাল লাগিছে আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোকে আমাৰ মেডাম মেফি অনুষ্ঠানটিত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যাতে আমি সদায় এনেদৰে হাঁহি ফূৰ্তিৰে মিলা প্ৰীতিৰে থাকোঁ সুস্বাস্থ্যৰে থাকোঁ সকলোকে সুস্বাস্থ্যৰে থাকোঁ তাৰ কাৰণে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু দামসকলৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াত এতিয়া প্ৰগ্ৰেম হ'ব প্ৰগ্ৰেম আৰম্ভ হৈছে আৰু এইপিনে সকলোবোৰ বহি আছে অসমীয়া বিভাগ উত্তৰ লখিমপুৰ মহাবিদ্যালয় লগতে অন্যান্য বিশিষ্ট ইফালে খুৰীহঁতে কোৰাছ গাবৰ কাৰণে শাৰী পাতি আছে তো আপোনালোকে কোৰাছটো উপভোগ কৰক তো এইকাৰণে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ আৰু মোৰ বিশেষ এটা কামত ঘৰলৈ যাবলগীয়া হ'ল তো আৰু ভিডিঅ' কৰিব নোৱাৰোঁ এয়াই আছিল আজি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব বাই বাই